নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো সকলোৱে চাব। আজি আমাৰ ঘৰত শিৱ পূজা এভাগ আছে, সেই উপলক্ষে ভিডিঅ'টো বনাইছোঁ। চাই থাকক আজি দিনটো কি কৰি থাকোঁ। এফালে মায়ে যোগাৰ হৈ আছে দেই, এফালে চব পূজা যোগাৰ, প্ৰসাদ কিবা হৈ গ'ল। বাকী এইফালে আজি আমাৰ পূজা ঘৰৰ পৰিৱেশ অলপ দেখাইছোঁ। এইফালে ইয়াতে হ'ব যজ্ঞ, সেইবাবে মায়ে চোতাল ধুই থৈ দিছে। চব যোগাৰ হৈ গ'ল বৰ্তমান। সেইবাবে আৰু কেমেৰা আছে মোৰ ভাইটি আছে, চবে আমি চব্জি কাটি আছোঁ। ৰাইচ এতিয়া দেখিব পাইছে পূজা ধুনীয়াকৈ আৰম্ভ হ'ব আৰু এতিয়া চাহ যোগাৰ চলাইছে। এইফালে মই ধুনীয়াকৈ কাপোৰযোৰ সলাই ল'লোঁ, যিহেতু পূজা ঘৰত তো সেইবিলাক পিন্ধি ভাল নালাগে, হয়নে নহয়? সেইকাৰণে ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ল'লোঁ। খুৰীহঁতো আহি পালেহি আৰু ৰহা খুৰীহঁত পালেহি, কিন্তু গাঁৱৰ খুৰীহঁত এতিয়ালৈকে আহি পোৱাহি নাই। চব্জি কাটা হ'ল, পূজা এইফালে দেখালোৱে। জেঠাইজনীকে আৰু বাহঁতকো আৰু এইফালে ৰান্ধনি ঘৰত আমাৰ দুইজনী খুৰীয়ে কথা বতৰা পাতি আছে আৰু বনাই মেলি মই ভিডিঅ' এটা কৰি ৰাখিলোঁ। নিমখটো চাব লাগিব হা, ভাজি নিমখ চোৱাচোন আপুনি, ভাজি নিমখটো চাব লাগিব। পানী এখন দিয়া আপুনি। পূজা আমাৰ ভাগিলে, খোৱা বোৱা এতিয়া হ'ব আৰু লাহে পূজায়ে মাত্ৰ শেষ হ'ল। আমি সেৱা কৰিলোঁ সকলোৱে, তেওঁলোকে সৌ পন্থা ইয়াতে আছে। ফুটিছে ৰাইচ। আহিছিলে মই ৰাইচ আমাৰ এওৰা পালেহি ৰাইচ, শেহতীয়া আলহী। আমাৰ পূৰা চব শেষ হৈ গ'ল, পূজা শেষ হ'ল। প্ৰসাদ দিলে, প্ৰসাদ খালোঁ,
এতিয়া চব যাবলৈ ওলাইছে, অকণমান দেখাওঁ বুলি ভাবিছোঁ। তেওঁৰা আহি খাই বৈ শুলে। এইফালে নতুন কইনা দেই।